নমস্কাৰ বন্ধুসকল, এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনাই আজি পথাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেন্তে ব'লক গৈ থাকোঁ। মেইন কথাটো হ'ল মানে প্ৰত্যেকবাৰে বনাওঁ আমি ভেলাঘৰ, কাটিব আহিছোঁ নৰা। এতিয়া চাওঁচোন দীঘল নৰা ক'ত পাওঁ। তেন্তে আপুনিও আমাৰ লগত গৈ থাকক। তেন্তে ব'লক। চাইলোঁ ঠেলা নেপালোঁ, আহিছে চাইকেল লৈ। বগৰী গছ দেখিছে, কিন্তু এটা ডাঙৰ প্ৰব্লেম হ'ল বগৰীখিনি পকা নাই, খাব নোৱাৰি। সিহঁতক নোচোৱাই ভাল। মানে সৰস্বতী পূজা আহি আছে, তাৰপিছত খাম বুলি ভাবি থৈছোঁ। আৰু মই এখন আহি আছোঁ ইমান দূৰৰ পৰা আহিলোঁ, ইমান দূৰলৈকে বৰ্তমানলৈকে নৰা পোৱা নাই। গৈ থাকোঁচোন, আগত পাবও পাৰোঁ। মানে এইবাৰ কি হৈছে, নৰা প্ৰব্লেম হৈছে। মানে কিয় এইবাৰ দীঘল নহয়, যোৱাবাৰ দীঘল পাইছিলোঁ, এইবাৰ দীঘল পোৱা নাই। লগত আহিছে দুজন, কাঁচি আছে দুখন, মানুহ হ'ল 4টা। চাওঁচোন কিনো নৰা কটা হয়। হাতত লৈ ললো কাঁচি, আহক নৰা কাটো। এইফালে লাগি আছে, তেওঁ এবুজা নিলে, ময়ো কাটা ধৰিছোঁ। আৰু নৰা কি কাটিব, ঘূৰিয়ে উঠি আহে, একদম ঢিলা হৈ আছে মানে মাটি। দেখিছেনে নাই? নৰাও মানে দীঘল, যিমানটো দীঘল বুলি ভাবিছোঁ সিমান দীঘল নহয়। তবু আৰু উপায় নাই, চলি যাব লাগিব, কাৰণ বেলেগত নৰা নাই পোৱা ন। তো একপিনৰ পৰা কাটি যাওঁ, এপিনৰ পৰা গোটাই যাওঁ। গাইজ এয়া এবুজা কাটিলোঁ, ইয়াত থলোঁ। বেছি কাটিব পৰা নাই, এইখিনি লগতে তাৰপিছত মিলাই দিছোঁ। আৰু উপায় নাই, আৰু কাটোংগে। শেষলৈকে ভিডিঅ'টো আপোনালোকে চাই থাকিব, স্কিপ নকৰিব। প্ৰথম ভিডিঅ' যদি কিবা ভুল হৈছে মোক একদম ক্ষমা কৰি নিজৰ বুলি চাই থাকিব। তেন্তে ব'লক আৰু নৰা কাটো, জাপো। তাৰপিছত ঘৰ নি ধুনীয়াকৈ কাইলৈ লাগি পৰহি লাগি এদিনত ভেলাঘৰ উঠাই দিব। আপোনালোকে চাই থাকিব। কাটি হ'ল, বান্ধিছোঁ চাইকেলত, ঠেলা নাই, নি আছোঁ। তেতিয়া ব'লক, খানাটোতো খাবই লাগিব। খানাটো মেইন, যেনেকৈ কষ্ট মষ্টকৈ হ'লেও নিমেই নৰা, খানা খামেই। জানে নাই যে গাইছ, খানা নেখালে নহ'ব, বুজিছেনে নাই? কষ্টকৈ কাটিছোঁ, কষ্টকৈ। ব'লক গাইছ, একেবাৰে অৱস্থা বেয়া হৈ গৈছে। দেখিছে, হাতত কাঁচি লৈ আকৌ আহিছোঁ। মানে কি হ'ল, ঠেলা নাই, আৰু ঠেলা নাথাকিলে চাইকেলৰ দিনাখন বেছি নিব নোৱাৰিলোঁ। আজি আহিছোঁ, আহি পেলাই এজনে নি আছে, আৰু অলপ কাটিলোঁ, আৰু অলপ আছে কাটি পেলাই আজি নিলে কমপ্লিট হৈ যাব। কাইলৈ বাঁহ চাহ কাটি বিহুৰ আগে আগে একদম মুঠতে ঘৰ উঠাই দিম বুলি ভাবিছোঁ। তেন্তে ব'লক আৰু অলপ কাটো, বান্ধি পেলাই নিওঁগৈ। এতিয়া ভিডিঅ'টো চাই থাকক। গাইছ, আহিছোঁ বাঁহ কাটিবলৈ জংঘলৰ মাজত। কি কৰিব, উপায় নাই। নৰা কাটা যোনখন কাঁচি, সেইখন থৈ হাতত তুলিবলগীয়া হ'ল দা। অৱশেষত কাটি মেতিয়া বাঁহ। বিহু পালেহি, উপায় নাই, মেজিঘৰ পেলাবই লাগিব। তেতিয়া আহক। দেখিছেনে নাই, বাঁহলৈ চাওক ইমান বাঁহ। এতিয়া কেনেকৈ ওলাম সেইটোৱে টেনশ্যন লাগিছে। আহক আহক গাইছ, ধৰিছোঁ বাঁহ কাটিব। মই মানে কি হ'ল, দুদিন ঘৰত নাছিলোঁ, নথকা আমাৰ দেখিছে বাহু খতম। এপিনে বনালে চাং, ৰাইজ এপিনে বনালে চাং। তাৰপিছত আপোনালোকক আচল বস্তুটো দেখাব গৈ আছোঁ। মানে আমি গোটেইকেইজনে মিলি, মানে মই নাছিলোঁ, মই এজেগালৈ গৈছিলোঁ, দুদিন দেৰি হ'ল। লগৰকেইজনে ধুনীয়াকৈ মিলি এইয়া দেখিছে গাইজ, বনালে। বনোৱাটো হ'ল, কিন্তু গাইজ চবখিনি দেখিছে ধুনীয়াকৈ কাটিলে। ওপৰখিনি আৰু অলপ আছে, আধা আছে গাইজ, কাটিব। এইখিনি গঠাৰ পিছত মেইন বস্তুটো আপোনালোকক দেখাই আছোঁ। দেখিছে ধুনীয়াকৈ গুলুকে বনাইছে। এইটো আমাৰ ঘৰটো, মানে এইটো হ'ল মেজি ঘৰ। মাঘৰ বিহুত ইয়াত ধুনীয়াকৈ চৌকা খানি ইয়াত ধুনীয়াকৈ জুই পোৱাম। ধুনীয়াকৈ দেখিছে গোল, জেগাখন ধুনীয়া হৈছে গাইজ। ইয়াত বহিম, লগৰকেইজন ইয়াত ধুনীয়াকৈ বহিব। ধুনীয়াকৈ ইয়াত জুই খেতি, কিন্তু এটা দুখৰ বিষয়, পিছদিনাখন আমি জ্বলাই দিব লাগিব। চাওক ধুনীয়াকৈ ওপৰত দিছে, বেৰ কাটিছে, ধুনীয়াকৈ কাটিলে। মই নাচোঁ, যথেষ্টখিনি কষ্ট কৰিছে লগৰকেইজনে। তো গাইজ ধুনীয়াকৈ এইপিনে আধাখিনি নাই গঠা। এইখিনি গঠাৰ পিছত আপোনালোকে ইয়াৰ পিছত আৰু এটা ভিডিঅ' চাবলৈ পাব। ইয়াৰ পিছত আহি আছে এটা খানাৰ ভিডিঅ'। গাইজ আপোনালোকেতো দেখিলে, এওঁলোকে বহুত কষ্টৰে মেজি ঘৰটো বনালে। মই নাছিলোঁ, মানে মই বিশেষ এটা কাৰণত এজেগালৈ যাবলগীয়া হ'ল। গতিকে মই ভাবিছোঁ আহি পেলাই লাগিম, কিন্তু তাতে এটা মেইন কথা হ'ল, তেওঁলোক গোটেইকেইজনে লগ লাগি মানে দুদিনত, দেখিছে দুদিনত মেজি ঘৰটো ধুনীয়াকৈ সাজি দিলে। সজাটো সাজিলে, ভাল লাগিছে মেজি ঘৰটো দেখিবলৈ। মানে আগতকৈ এইবাৰ অলপ বেলেগ হৈছে। আগতে চাৰিকোণীয়া হৈ এবাৰ ধুনীয়াকৈ গুলুকে দিছে। লগতে মানে আধা দিলে, আৰু এইখিনি আছে। এইখিনি দিয়াৰ পিছত আপোনাৰ মেজি ঘৰটো ধুনীয়া লাগিব।
আৰু এটা মেইন বস্তু দেখাই আছোঁ গাইজ, এইটো নহ'লে নহ'ব। মানে এইবাৰ বনাইছে দেখিছেনে নাই গাইজ, এইবাৰ চাওঁ গাইজ, এইবাৰ তাগৰা হ'ব। মানে ইয়াত থাকিব চাউণ্ড আৰু আপোনালোকক দেখাই আছোঁ ইয়াত মানে জেগা একদম চকচকীয়া কৰি ৰাখিছে। মানে ইয়াত সকলোৱে মিলি গোটেই নিশাটো মানে উৰুকাৰ নিশাটো ধুনীয়াকৈ সকলোৱে মিলি অলপ এনজয় কৰিম বুলি ভাবিছে। তেন্তে দেখিছে কিমান ধুনীয়াকৈ ৰাখিছে। মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, নতুনকৈ আহিছোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো প্ৰথম ভিডিঅ' নাজানো কেনেকুৱা হৈছে, যদি আপোনালোকে ভাল পায় তেন্তে অলপ মৰম দিব। তেন্তে আজিলৈ এৰিছোঁ, বাই। ইয়াৰ পিছত আৰু এটা নতুন ভিডিঅ' আহি আছে, সেইটো ভিডিঅ' হ'ব গাইজ খানালৈ। মানে মেজি ঘৰটো ক'ত কি কেনেকৈ হয় ৰাতিপুৱাৰ পৰা একদম গধূলিলৈকে আপোনালোকে ভিডিঅ' পাই যাব। তেন্তে আজিলৈ বাই বাই।